বহুত দিনৰ পিছত আজি ৰাতিপুৱাই ডিমৌৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ৰাতিটো গৰমত শুবই নোৱাৰিলোঁ, ৰাতিপুৱাৰ পৰা কিবা কিবি কৰি আছিলোঁ। আৰু চাওকচোন মোৰ গছ আকৌ মৰিলে চাৰিজোপা। ইমান দুখ লাগে, নকষ্ট কৰি ৰুওঁ মৰমত। সদায় ঘৰ গ'লে কেইজোপামান গায়ব হয়। ইনডোৰখিনি উলিয়াই থৈ গৈছিলোঁ, পাত শুকাই মেলি দেখিছেনে অৱস্থা এই। ঘৰ গ'লে ৩-৪ মানে মৰিবই। আৰু এই টোপোলাটো মায়ে দি পঠাইছিলে, মানা কৰিছিলোঁ বোলো একো নিদিবা, কাৰণ আজিকালি আনি নষ্ট হয়। সেইবাবে এবাৰ মায়ে চব দেখিছে এইবোৰ বস্তু দিছে, লগতে বেম্বো শ্বুট। মানে ইপিনে দেখিছে যে মগু, বুট, চেনি মামীয়ে একচুৱেলি গোটেইবোৰ বস্তু দি পঠাইছিলে। এতিয়া কলেজলৈ ৰেডি হ'লোঁ, 9:30 ক্লাছ আছে। ভাইটিকে উঠাই আনিছোঁ, সি আজি আছে মানে কালি থ'ব আহিছেতো, ৰাতিকে উভতি যাব। চ' এয়া কলেজ আহি পালোঁ, ক্লাছো কৰালোঁ। ইমান টোপনি ধৰিছে নহয়, ভোকো লাগিছে, চ' খাই ল'লোঁ। বাকী মানুহবোৰে এডমিশ্যনৰ কাম কৰি আছে। এডমিশ্যন এতিয়া খতম হ'ল বাৰু, কাৰণ আপোনালোকে ব্লগটো বহুত লেটকৈ দেখি আছে। ব্যস্ততাৰ বাবে এইকেইদিন দিয়াই নাছিলোঁ যে। ঘৰ আহি পালোঁ 2টা বাজিলে। আবেলিকে ভাইটিৰ লগত শ্বপিং কৰিব যাম দেই।